5টা AK-47, 9টাকৈ SLR, 3টা 303, এটা ইনচাৰ্জ আৰক্ষী নায়ক, 6 শীৰ্ষ মহিলা কেডাৰ, কঠোৰৰ পৰা কঠোৰ প্ৰশিক্ষণ পাৰ কৰি অহা 20টাকৈ পুৰুষ গেৰিলা, মুঠতে নাইকি তালিকাত মহাৰাষ্ট্ৰ আৰক্ষীৰ C60 কামাণ্ডোৰ বৃহৎ অভিযানৰ পাছৰ এক তালিকা এয়া। প্ৰকৃতাৰ্থত দীৰ্ঘ সময় ধৰি মহাৰাষ্ট্ৰৰ বিভিন্ন অঞ্চলত এক প্ৰকাৰে আৰক্ষীক বোখা আঙুলি দেখুওৱা মাওবাদী সন্ত্ৰাসবাদীৰ এটি গোটৰ 26গৰাকী সদস্যৰ মৃতদেহ এয়া। আৰু এয়া এওঁলোকৰ পৰা উদ্ধাৰ হোৱা বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ। দেওবাৰে C60 কামাণ্ডো বেটেলিয়নে আৰম্ভ কৰা এই অভিযানত হঠাৎ দুয়োপক্ষৰ মাজত হৈছিল গুলীয়াগুলী। প্ৰায় 300 আৰক্ষী নামি পৰা এই অভিযানত 26গৰাকী মাওবাদী সন্ত্ৰাসবাদী নিহত হোৱাৰ উপৰিও গোপন শিবিৰৰ পৰা উদ্ধাৰ কৰে 5টাকৈ AK-47, 9টাকৈ SLR, 3টাকৈ 303, এটা ইনচাৰ্জৰ লগতে বহু বিস্ফোৰক সামগ্ৰী। বৰ্তমানলৈ মহাৰাষ্ট্ৰ আৰক্ষীৰ ক্ষেত্ৰত মাওবাদী উগ্ৰপন্থী বিৰোধী অভিযানৰ তালিকাত এইটোৱেই সৰ্ববৃহৎ সফল অভিযান। নেশ্যনেল ডেস্ক, মিৰৰ অফ অসম।